लोकसभा बिसायख'थिया जेसेबांनो खाथि सफैदों राजखान्थियारि हान्जाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामदों। बिटिआर हालामावबो खुंथाय गोहोआव थानाय हान्जाजों लोगोसे बेरेखा हान्जाफोराबो फोसावदिंनायनिफ्राय उन जानानै थायाखै। बेबादि समावनो तृणमूल कंग्रेसनि बिजाथि गौरी शंकर सरनियाया गसाइगावआव बिसायख'थियारि फोसावदिंनाय मेलाव बाहागो लायो। गुबुन फारसेथिं बिसायख'थियारि फोसावदिंनाय मेलाव बाहागो लानानै तृणमूल कंग्रेसनि बिजाथि गौरी शंकर सरनिया बिथाङा खौरांगिरिनि सिगाङाव बिटिसिआव दासिमबो बर' अबर'नि गावस्रालायनाया जोबनानै थाङाखै। बर' अबर'नि गावस्रालायनाया गैलाब्ला अबर'फोरनो हानि मोन्थाइखौ मानो होआखै होनना बुङो। आरो क'क्राझार बियाबाव 6 लाख बर'आ 11 लाख अबर'खौ सासन खालामबोदों। नब सरनियाया कसारीफोरनि जेबो खामानि मावाखै। फैगौ लोकसभा बिसायख'थियाव क'क्राझार बियाबाव तृणमूल कंग्रेसानो देरहागोन होनना बुङो। मैं 1 नং क'क्राझाৰৰ लोकसभा समष्टि तृणमूल कংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মই ঈদ উল ফিতৰ উপলক্ষে অসমৰ সমূহ ইছলামধৰ্মী মুছলমান ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আশীৰ্বাদ বিচাৰিছোঁ 1 নং কক্ৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে যাতে মোক তেখেতসকলে জয়ী হোৱাৰ ক্ষেত্ৰত দোৱা কৰে আল্লাহৰ ওচৰত। ভিজনটো আছে, ইয়াত যিবিলাক সমস্যা আছে মূলতঃ কক্ৰাঝাৰ লোকসভা অন্তৰ্গত ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ভিজন লৈ আমি নিৰ্বাচন কৰিব লাগিব। বিভিন্ন সমস্যা আছে। প্ৰমোদ বৰে কৈছে আৰু প্ৰমোদ বৰৰ মানুহে মোৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকৰ কেণ্ডিডেটজন পচন্দ হোৱা নাই। তাতকৈতো মই বেছি ক'ব নোৱাৰোঁ। তেওঁলোকৰ যদি নিশ্চিত হয় তেওঁলোকৰ মাজতে কেণ্ডিডেটৰ কণ্ট্ৰাডিকশ্যন হৈ থাকে। মোকতো যোগাযোগ কৰি আছে, মোৰ সৈতে বহুত এই পিপলৰ মানুহে যোগাযোগ কৰি আছে। আৰু এটা কথা ইমান ডাঙৰ নিশ্চিতভাৱে মাত মাতা যাব। ভূমিৰ অধিকাৰৰ কাৰণে মাত মাতিম, খোৱাপানীৰ সমস্যাৰ কাৰণে মাত মাতিম, ডি ভোটাৰৰ ক্ষেত্ৰত মাত মাতিম, NRCৰ ক্ষেত্ৰত মাত মাতিম, হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত মাত মাতিম, বড়ো অবৰৰ সমুলঞ্চ ধ্বংস শেষ কৰিবলগীয়া বড়ো অবৰৰ যিটো সংঘাত মাত মাতিম। কিন্তু বড়ো অবৰৰ সংঘাতটো শেষ কৰাৰ ক্ষেত্ৰত মাত মাতিম কেতিয়া? যেতিয়া অবৰখিনিৰ যিটো প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ বড়োৰ সৈতে সমান হ'ব। অৰ্থাৎ মাটি কিনাৰ অধিকাৰ পাব, নিৰ্বাচন খেলাৰ অধিকাৰ পাব, ডি ভোটাৰৰ বিৰুদ্ধে যিটো হাৰাশাস্তি আছে সেইটো বন্ধ হ'ব লাগিব, উচ্ছেদৰ জাননী বন্ধ হ'ব লাগিব। এইবিলাক যেতিয়া বন্ধ হ'ব তেতিয়া প্ৰমোদ বৰে কওক না সম অধিকাৰ এইবাৰ হৈছে। এতিয়ালৈকেতো সম অধিকাৰ নাই। আমি অংক মাষ্টৰ নহয়, কিন্তু আমি জয় হ'ম। যিমান ভোট পালে প্ৰতিদ্বন্দ্বিতাত যিমান ভোট পালে এজন প্ৰাৰ্থীয়ে জয় হয় সিমান ভোটে পাম। আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব এইবাৰ? গোটেইকেইজনে আছে, কাৰণ প্ৰত্যেকে প্ৰতিদ্বন্দ্বিতা কৰিম বুলিতো ইলেকশ্যন খেলিব। প্ৰত্যেকে প্ৰতিদ্বন্দ্বিতাত নামিব, যুদ্ধত নামিব, নিৰ্বাচনী যুদ্ধত। আৰু শেষ ৰণখনত জয় হ'ব TMC, তৃণমূল কংগ্ৰেছ। নিশ্চিত তৃণমূল কংগ্ৰেছে এইবাৰ জয় হ'ব। সকলো মানুহ সম অধিকাৰ লাভ কৰিছে ন? সম অধিকাৰ পোৱা নাই কাৰণেতো বড়ো অবৰতো আছে। আজি প্ৰমোদ বলে ক'লে নহ'ব নহয়, বড়ো অবৰত নাই। সম অধিকাৰ পোৱা নাই কাৰণে বড়ো অবৰো আছে। আজি অবৰবিলাকে এতিয়াও মাটি কিনিবৰ অধিকাৰ পোৱা নাই, এইটো সম অধিকাৰ হ'ল জানো? আজি নিৰ্বাচন 16 লাখ ভোটাৰ আছে এই মানে কোকৰাঝাৰ লোকসভাত। আজি 6 লাখ ভোটাৰে 16 লাখ ভোটাৰৰ বাকী 11 লাখ ভোটাৰ শাসন কৰিব বিচাৰিছে। আমাৰ আছে 6 লাখ ভোটাৰ ST হিচাপে, বড়ো, শৰণীয়া, অন্যান্য জনগোষ্ঠীলৈ। বাকী নান বড়োখিনি আছে প্ৰায় 11 লাখ। আমি 16 লাখে 11 লাখক 6 লাখে 11 লাখক শাসন কৰিবলৈ গৈ আছোঁ। গতিকে ইয়াত সম অধিকাৰ হ'ল জানো? নিশ্চিতভাৱে হোৱা নাই। গতিকে বাকী 11 লাখৰ যিটো অধিকাৰ, মাটি কিনাৰ অধিকাৰ, ভাষাৰ অধিকাৰ, ইলেকশ্যন খেলাৰ গণতান্ত্ৰিক অধিকাৰ বা অন্যান্য আনুষংগিক অধিকাৰ, সেই অধিকাৰ যেতিয়ালৈকে পোৱা নাযায় তেতিয়ালৈকে ইয়াত কেতিয়াও সম অধিকাৰ হ'ব নোৱাৰে। ইয়াত আছেই। আপুনি MP হৈ গ'লে শেষ হৈ গ'ল। কোনে কৈছে? প্ৰমোদ বৰাই বিভিন্ন প্ৰমোদ বৰাই চবকে বড়ো বুলি ভাবি লৈছে নেকি? যদি বড়ো অবৰা শব্দ নাই, তেওঁ সকলো কাম বড়োকৰণ কৰিছে নেকি? আমাক বড়োকৰণ কৰিব বিচাৰিছে। আপোনালোকক বড়োকৰণ কৰিছে নেকি তেওঁ? সেইটো স্পষ্টীকৰণ দিয়ক। এতিয়া আমি মানি ল'ম যে বড়ো আৰু অবৰা শব্দটো নাই। এইবাৰ নিৰ্বাচনত BTCত কিবা অস্ত্ৰৰ ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে নেকি? যেতিয়ালৈকে সমস্যা সমাধান সমুলঞ্চে শেষ নহয় তেতিয়ালৈকে গোপনে হ'লেও এইবিলাক থাকিব। মানুহৰ মেণ্টেলিটিবিলাক এতিয়া অত্যন্ত উগ্ৰ হৈ পৰিছে বিভিন্ন কাৰণত। গতিকে দেখাত যদিও নাই, নিশ্চিতভাৱে নতুন উগ্ৰপন্থী সংগঠন ইতিমধ্যে জন্ম হোৱা বুলি আমি গমেই পাইছোঁ। গতিকে নিশ্চিতভাৱে হয়তো থাকিব পাৰে, কিন্তু থাকিলেও গণতান্ত্ৰিকভাৱে আমি কেনেকৈ মোকাবিলা কৰিব পাৰোঁ সেইটোৱে আমাৰ মূল উদ্দেশ্য। ধৰণে জনগোষ্ঠীলৈ এইখিনি
অলরেডি মানে নবশরণিয়া কোর্টের পৰা ইলেকশ্যন খেলাৰ কাৰণে অলপ মানে হেঁচা হেঁচা দিছে মানে কি আচলতে কি আপুনি কি ভাবে চৰণীয়া জনগোষ্ঠী হিচাপে তেওঁক কোৰ্টে বাধা প্ৰদান কৰা নাই তেওঁৰ যিখন চাৰ্টিফিকেট মই যিটো জানো তেওঁৰ চাৰ্টিফিকেটত ভুল কিছুমান তথ্য আছে ধৰক শৰণীয়া কছাৰী জনগোষ্ঠী 6 শিডিউলত অন্তৰ্ভুক্ত নহয় RGR পৰা মানে মান্যতা পোৱা নাই গতিকে শৰণীয়া কছাৰী জনগোষ্ঠী ST নহয় কিন্তু তেওঁ শৰণীয়া কছাৰী জনগোষ্ঠী বুলি কৈ তেওঁ ST চাৰ্টিফিকেট লৈছে আৰু চাবকাষ্ট দিছে বড়ো কছাৰী চাবকাষ্ট বড়ো কছাৰী বড়োবিলাকৰে এটা চাবকাষ্ট তেওঁ যদি আচলতে শৰণীয়া কছাৰী নহয় জাষ্ট কছাৰী হয় চাবকাষ্ট কছাৰী হ'ব লাগিছিল তেতিয়া মোৰ বোধেৰে তেতিয়া তেওঁ শুদ্ধ এটা মানে হেৰি হ'লহেঁতেন কাছাৰীখন শুদ্ধ হ'লহেঁতেন আৰু তাৰোপৰি তেখেতৰ বিৰুদ্ধে যিবিলাক কেছত দাখিল কৰিছে প্ৰমাণ যে তেওঁ NRC তেওঁৰ লিখিছিল তাত তেওঁৰ সৰু কোচনাকি লিখা আছে কচেটো আৰু কেতিয়াও ST হ'ব নোৱাৰে গতিকে ইয়াক লৈ শৰণীয়া জনগোষ্ঠীক একাকাৰ কৰিব নালাগে নৱশৰণীয়াক লৈ নৱশৰণীয়াৰ শৰণীয়া জনগোষ্ঠীৰ কোনোদিনে অৱদান নাছিল এতিয়াও নাই ভৱিষ্যতেও হয়তো তেওঁ শৰণীয়া কছাৰীৰ কাৰণে একো কৰিব নোৱাৰে কাৰণ মই শৰণীয়া কছাৰীৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি আছিলোঁ শৰণীয়া জনগোষ্ঠীৰ যিটো প্ৰতীক সেই প্ৰতীক মই বনাইছোঁ শৰণীয়া কছাৰী সাহিত্য সভা মই গঠন কৰি দিছোঁ প্ৰতিষ্ঠা কৰি দিছোঁ আমাৰ যিখিনি অৱদান আছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ ওপৰত সেইখিনি অৱদান নৱশৰণীয়াৰ নাই আৰু কাষ্ট চাৰ্টিফিকেট সম্পৰ্কত তেওঁ অভিজ্ঞ নহয় নহ'লে তেওঁ কেতিয়াও তেনেধৰণৰ কাষ্ট চাৰ্টিফিকেট নল'লেহেঁতেন কাষ্ট চাৰ্টিফিকেট আছে দেউতাকৰ নাম লক্ষীনাৰায়ণ শৰণীয়া চাকৰি কৰাত আছে লক্ষীনাৰায়ণ ডেকা আৰু অন্যান্য চাৰ্টিফিকেট আছে তেওঁ লক্ষীনাৰায়ণ দাস তিনিটা উপাধি দেউতাকৰ গতিকে হাইকোৰ্টে নিশ্চিতভাৱে সন্দেহৰ চকুৰে চাইছে তেওঁৰ ওপৰত গতিকে তেওঁৰ সৈতে আমাক যাব নালাগে नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।